এটি কাৰ্যসূচীত মই আজি অংশগ্ৰহণ কৰিবলৈ পাই নিজকে মই আনন্দিত হৈছোঁ, আনন্দ অনুভৱ কৰিছোঁ। সেইকাৰণে বৃহত্তৰ অসমীয়া জাতিৰ অভিন্ন অংগ এই গোৰ্খা মহাজাতি। গোৰ্খাসকলৰ সাহিত্য, সংস্কৃতি, পৰম্পৰা, ৰীতি ৰিবাজ সকলো আছে, যেনেকৈ অন্য জাতিৰ আছে। আজি আদিকবি ভানুভক্তৰ 209তম জন্ম জয়ন্তী উৎসৱ আমি পালন কৰিছোঁ। হওক আমি বাস্কা জিলাৰ এই অদলাত আহি উপস্থিত হৈছোঁ। আজি মই মুখ্য অতিথি হিচাপে ইয়াত উপস্থিত হৈছিলোঁ। সেইকাৰণে মই আনন্দিত হৈছোঁ যে ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠী ইয়াত অংশগ্ৰহণ কৰিছে। যি জাতিৰ সাহিত্য সংস্কৃতি নাথাকে সেই জাতিক পূৰ্ণাংগ জাতি বুলি ক'ব নোৱাৰি। সেয়ে আমি ভাবোঁ এই কাৰ্যসূচীৰ দ্বাৰা আমি সমগ্ৰ অঞ্চলটোত এটি প্ৰভাৱ পেলাবলৈ উদ্যোক্তাসকল সক্ষম হৈছে। অলপ দিন আগতেই আমাৰ সন্মাননীয় উদ্যমী উত্তৰ পূৰ্ব ভাৰতৰ এজন বৰিষ্ঠ ৰাজনৈতিক এজন সুদক্ষ নেতা, শ্ৰদ্ধাৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিহু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰা হ'ল। তেনেকেই প্ৰতিটো জাতি জনগোষ্ঠীৰ কলা সাহিত্য সংস্কৃতিৰ উত্তৰণ হ'ব লাগে, গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হ'ব লাগে। বড়োৰ, ঠেঙালৰ, কাৰ্বি, মিচিঙৰ, আমাৰ গোৰ্খাৰ সকলোৰে হ'ব লাগে। সেই অন্তৰ্গতে মই আমাৰ সংগীত নৃত্য, সংগীত এটি একেবাৰে লোকনৃত্য যিটো যাক লুপ্তপ্ৰায় লোকনৃত্য, এই ছগিনীক প্ৰায় 10,000 মহিলাক আমি গুৱাহাটীৰ মাজমজিয়াত নচুৱাই গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে যুঁজা কৰি আছোঁ। প্ৰায় 8,000 মহিলাক ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত শিকোৱা হৈছে। মই গোটেই বছৰটি কাৰ্যসূচী বা কৰি আছোঁ। ইয়াতো মই উদ্যোক্তাসকলক মই অনুৰোধ জনাওঁ, আমাৰ বাস্কা অঞ্চলত, ইয়াত ওদালগুৰি অঞ্চলতো আমাক নিমন্ত্ৰণ কৰি এই বিষয়ে আগবঢ়াব লাগে। ইয়াত বিতৰ্ক কৰিব নালাগে। সংস্কৃতি সকলোৰে হয়, সংস্কৃতিৰ উত্তৰণ হ'লে জাতিৰ উত্তৰণ হয়। যি জাতিৰ সংস্কৃতি আমি কিমান কৈ শেষ কৰিম। বহুতো উপাধি আছে। মোক পদ্মশ্ৰী প্ৰতিমা পাণ্ডে স্মাৰক স্মৃতি সন্মান যোৱা 18 চনত আমাৰ আছুৱে অসম ছাত্ৰ সন্থাই মোক প্ৰদান কৰিলে। আমাৰ গুৱাহাটী ষ্টেট চানমাৰী য'ত আবক্ষ মূৰ্তি ৰখা হৈছে প্ৰতিমা পাণ্ডে, তাতে প্ৰদান কৰা হৈছিল। তেনেকৈ মোক পঞ্জাৱ কলা সাহিত্য একাডেমীয়ে কলাশ্ৰী উপাধি দিছে আৰু বিক্ৰমশিলা ইউনিভাৰ্চিটি মধ্যপ্ৰদেশে গোৰ্খা গৌৰৱ দিছে। তেনেকৈ আমাৰ আন্তঃৰাষ্ট্ৰীয় সংস্কৃতি পৰিষদে কলা শিৰোমণি দিছে। তেনেকৈ সাংস্কৃতিক মহাসভা অসমে ৰাজ্যপালৰ হাতৰ পৰা জীৱনজোৰা সাধনা বঁটা দিছে। আমাৰ গোৰ্খা ছাত্ৰ সন্থাই আজীৱন সাংস্কৃতিক সাধকৰ উপাধি দিছে। অসম নেপালী নাট্য সন্মিলনে মোক নাট্যাচাৰ্য উপাধি দিছে। অলপতে এটা অনুষ্ঠানে বিহু মঞ্চত কলা শিৰোমণি উপাধি দিছে। গতিকে লোককলা শিৰোমণি উপাধি, গতিকে বহুতো উপাধি। এতিয়া মুম্বাই দিছে তেজময় সমাজ ৰত্ন আৰু আগ্ৰাই দিছে শব্দ সাধক আৰু কানপুৰে দিছে শব্দ কলা সাধক। এনেকৈ বহুতো, কিন্তু সেইবোৰ বিনোদ সদালক মাধ্যম কৰাই গোৰ্খা লোক সংস্কৃতি আৰু বৃহত্তৰ অসমীয়া সংস্কৃতিক সন্মান জনোৱা সেই মৰ্যাদাবোৰ নতুন প্ৰজন্মই তাৰ পৰা যদি কিবা উপলব্ধি কৰে, যদি নতুন প্ৰজন্মৰ কাৰণে কিবা পাথেয় হয়, তাতে আমি সন্তুষ্টি পাম। সেয়া গোটেই আমাৰ নতুন প্ৰজন্মৰ সম্পত্তি, সেয়া মোৰ সম্পত্তি নহয়।